আজি আমি দুপৰীয়া এটা এখন বিশেষ তৰকাৰী খাম। সেইখন হ'ল কলা কচু আৰু মাংস। এয়া চাওক, আমাৰ মায়ে কলা কচু কাটি আছে। এইটো মায়ে ইমান ধুনীয়াকে কলা কচু কাটি আছে। আৰু লগতে ইয়াতে আমি মাংস দিম। মাংস দি কেনে ভালকে বনাম আৰু ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম বাৰু। আৰু লগতে এইটো হ'ল কলা কচু। একচুৱেলি আমাৰ অসমীয়া মানুহে খাই খুবেই ভাল পায়। বহুতে বেলেগ বেলেগ বস্তু কিবা কিবি মিক্স দি কেনে বনায়। কিছুমানে ব্ৰইলাৰ মাংস মিক্স দিয়ে, কিছুমানে এনে ডাইৰেক্ট বনায়। কলা কচুটো বাৰু হেল্থৰ কাৰণে খুবেই ভাল। স্পেচিয়েলি প্ৰেগনেণ্ট মহিলাবিলাকে খাব লাগে এইটো। এয়া খালে তেজ হয় বুলি কয়। হিমগ্ল'বিনৰ কাৰণে খুবেই ভাল হয় এইটো। হিমগ্ল'বিন বাঢ়ে, সেইটোৰ কাৰণে প্ৰেগনেঞ্চি টাইমত যদি আপোনালোকে এইটো খাব খোজে আৰু খাব পাৰে, এইটো খুবেই ভাল হয়। আহক ৰেচিপিটো আমি শ্বেয়াৰ কৰি দিম আজি। এতিয়া আমি কেৰাহীখন বহাই দিলোঁ। কেৰাহী বহাই দি কিনে ইয়াতে পিঁয়াজ দিলোঁ, নহৰু দিলোঁ, হালধি, নিমখ, ধনিয়া গুড়ি এই গোটেইখিনি দি এইটো লৰাই দিলোঁ। আৰু ইপিনে কাষত বৌয়ে ধুনুৰ কাৰণে শিঙি মাছ বনাই আছে। তাৰ এতিয়া 3 বছৰত সোমাব আৰু 2 বছৰ কমপ্লিট হ'ব। সেইটো কাৰণে সি শিঙি মাছৰ জোল খায়। বৌয়ে বাৰু জনাব কিহৰ কাৰণে শিঙি মাছৰ জোল খায়, বেলেগ মাছ কিয় নাখায়। এতিয়া মানে চব মাছে খাব পৰা হৈছে। মানে শিঙি মাছত কাঁইটটো কম থাকেতো, সেইকাৰণে শিঙি মাছটো দিওঁ আৰু তাত শিঙি, মাগুৰ এনেকে কাঁইট কম থকা মাছবিলাক দিওঁ আৰু। ঠিক আছে, আহক আমি এইখন ৰেচিপি চাই লওঁ বাৰু। কলা কচুৰ লগতে আপোনালোকে কেনেকৈ খায় সেইটো এবাৰ জনাব আমাক, কমেণ্টত জনালেই হ'ল। মাংসখিনি দি দিলোঁ। দি এতিয়া আমি অকণমান জলকীয়া গুড়ি দি দিলোঁ। দি কিনে ভালকৈ লৰাই দিলেই হ'ল। আৰু ইয়াত 3বাৰমান মজাব লাগিব, 3বাৰ 4বাৰ, যেতিয়ালৈকে বস্তুখিনি সিজি নাযায় তেতিয়ালৈকে মজাই কেনে তাৰপিছত কচুখিনি আমি ওপৰত দি দিম। আৰু আমাৰ ইয়াতে খুবেই গৰম, তো সেইটোৰ কাৰণে বডি যাতে ডিহাইড্ৰেট হৈ নাযায়, সেইটোৰ কাৰণে পানী খুবেই খাব লাগে। আপোনালোকে জনাবচোন কিমান গৰম পৰিছে আপোনালোকৰ পিনে, আৰু পানী খাব নকৰিব কিন্তু। আৰু স্পেচিয়েলি প্ৰেগনেণ্ট মহিলাবিলাকেতো মানে 3 পৰা 4 লিটাৰ পানী খাবই লাগে। সেইটোৰ কাৰণে পানী খুবেই জৰুৰী। আৰু ইয়াতে হেৰি কৰিম আৰু আমি মাংসখিনিত লং ইলাচি দিব পাহৰিছিলোঁ মই, সেইখিনি দি দিব লাগিব। লং ইলাচি, দালচেনি অলপ দিলে বেছি সোৱাদ হয়। আৰু কি কৰিছা শুনা তুমি? পিয়ানো বজাইছা? দিয়াচোন বজাই দিয়া, ভালকে বজাই দিয়া। জোনবাইয়ে এইটো কৈ দিয়াচোন এবাৰ। জোনবাইয়ে এতিয়া আমি কচুখিনি দি দিওঁ। কচুখিনি এনেকে দিওঁতে মানে অকণমান কেৰাহীটো ফুল হৈ যায়, মানে বেছি যেন লাগে। বাট পিছলৈকে এইটো মানে কমি কেনে একেবাৰে হেৰি যায়, কমি যায়। সেইটো কাৰণে ইমান টেনশ্যন ল'ব নালাগে কি বহুত বেছি কৰিবলৈ। এই কলা কচুটো অৱশ্যে ল' প্ৰেছাৰৰ কাৰণে ভাল। যদি কাৰোবাৰ ল' প্ৰেছাৰ আছে তেখেতসকলে খালেও প্ৰেছাৰটো মানে নৰ্মেল হয়। গা পা ধোৱা হৈ গ'ল। এতিয়া আমি লাঞ্চ কৰিম। লাঞ্চত এতিয়া দেখাম বাৰু কচু আৰু ছাগলী মাংসৰ দেখিবলৈ কেনেকুৱা হৈছে, আৰু আমি খাম। চাওক কোন আহিছে আমাৰ মাজত, স্পেচিয়েল গেষ্ট মোৰ ৰসগোল্লা। এইটো ৰসগোল্লা এতিয়া ৰসগোল্লা হৈ থাকে নাই, একেবাৰে খিনাই কেনে সৰু লাড়ু হৈ গৈছে, সৰু টিকলা লাড়ু হৈ গৈছে। এইটো আমাৰ ধুনুৰ ৰসগোল্লা কোনটো হয়? ধুনু কোনটো? এইটো ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই থাকিব। খোৱা লোৱা হৈ গ'ল বাৰু। এতিয়া ৰুমত আহিছোঁ, ভাবিলোঁ অকণমান ৰেষ্ট লৈ লওঁ। আৰু এতিয়া বতৰটো আজি খুবেই ধুনীয়া হৈছে।
একেবাৰে বহুত ধুনীয়া ঠাণ্ডা বতাহ দি আছে একেবাৰে। আৰু মিন্ত্ৰাৰ পৰা কেইটামান আইটেম আহিছে। এইকেইটা মই আনবক্সিং ভিডিঅ' কৰিম বাৰু। কেইটামান গাউন অৰ্ডাৰ দিছিলোঁ সেইকেইটা। ঠিক আছে বাৰু, আজিলৈ মই ব্লগটি এইখিনিতে সামৰিছোঁ।